মাৰ্চিডিজ মানে চমক, মাৰ্চিডিজ মানে বিলাস সৰ্বস্ব। কিন্তু এইখন মাৰ্চিডিজ আৰু একোপ ওপৰত। চাওক কি চিকমিকনি গাড়ীখনৰ। গোটেই বডিটোৱেই চিকমিকাই আছে। আৰু এই চিকমিকনিৰ উৎস হৈছে পৃথিৱীৰ অতি মূল্যৱান ধাতু হীৰা। গাড়ীখনৰ সমগ্ৰ বডি হীৰা খচিত। প্ৰায় 3.5 লাখ স্ৱাৰভস্কি কিউবিক জিৰকনিয়া ডায়মণ্ড খচিত এইখন মাৰ্চিডিজ বেঞ্জৰ এছ ক্লাছ গাড়ী। पर्टिकुलरली एसएमई जो छोटे छोटे जो मैन्युफैक्चरर है उसको माल सेल करने का एक प्लेटफॉर्म बड़ा मिले, तो इवेंट में हमने ये कार पर्टिकुलरली स्पॉन्सर किया है। ये कार में 3.5 लाख डायमंड है। মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত চলি আছে ভাৰত ডায়মণ্ড উইক। দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া হীৰা ব্যৱসায়ীৰ বাবে এখন বৃহৎ প্লেটফৰ্মৰূপে পৰিচিত ভাৰত ডায়মণ্ড উইক। দেশৰ হীৰা ব্যৱসায়ীসকলৰ উমৈহতীয়া সংগঠনে আয়োজন কৰে এই ইভেণ্ট। আৰু তাতেই নিলামৰ বাবে ৰখা হৈছে এইখন হীৰা খচিত মাৰ্চিডিজ। আৰু গাড়ীখনৰ নিলামৰ পৰা যি ধন আহিব সেই ধন ভাৰত ডায়মণ্ড উইকৰ উদ্যোক্তাসকলে আগবঢ়াব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিৰ বাবে। নিউজ ডেস্ক প্ৰতিদিন টাইম। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দন। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।